নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ আজি মই গৈ আছোঁ পুলকদাৰ ঘৰত। আপোনালোকে চাই থাকিব শেষলৈকে, স্ক্ৰিপ্ট নকৰাকৈ বহুত ধেমালিদাৰ ব্লগ দিয়ে। আপোনালোকে লিংকলৈকে চাই থাকিব, লগতে হিট লাইকো কৰি দিব। চ' গাইজ আজি মই গৈ আছোঁ পুলকদাৰ ঘৰত। আপোনালোকে চাই থাকিব শেষলৈকে, স্ক্ৰিপ্ট নকৰাকৈ। চ' গাইজ আপোনালোকে চাব একদম সন্ধিয়াৰ ভিউ দেখিছে, ধুনীয়া দেখা হৈ গৈছে মানে। চাওক দেখিছে একদম মানে চাওক মানে কি ক'ম আৰু সন্ধিয়াৰ ভিউ মানে দেয়াৰ। So guys, এতিয়া ফাইনেলি গৈ আছো পুলকদাৰ ঘৰত। দেয়াৰ মানে গাইজ কি ক'ম মানে বহুত ধুনীয়া লাগি গৈছে। পুলকদাৰ ঘৰত গৈ আছো, ৰিয়েকশ্যন চাব আপোনালোকে মোৰ। A few moments later. So guys, মই যে পুলকদাৰ গামোচাখন দিছোঁ, মই বিশ্বাস হোৱা নাই, সপোন দেখাৰ নিচিনাহে লাগি আছে। গাইজ এতিয়া মই পুলকদাৰ লগত আছো। নমস্কাৰ, আপোনালোকে চাই আছে মোক অৰুপ ব্লগ চেনেলত। আৰু খুব ভাইটিৰ লগত কথা পাতিলোঁ, ভাল লাগিল। সৰু ল'ৰা, গতিকে ছাপোৰ্ট কৰিব। তেওঁ মানে বহুত ব্লগিং ভিডিঅ' বনাই আছে। ওচৰে পাজৰে যিবিলাকে চাই আছা, আগবঢ়াই লৈ যোৱাত সহায় কৰক আপোনালোকে। হেঁপাহ কৰিছে যিহেতু ক'লোঁ কিছুমান ইউটিউবৰ কথা তাক, আৰু পঢ়া শুনাটো জৰুৰী নিশ্চয়। গতিকে লাইক কমেণ্ট শ্বেয়াৰ এইবিলাকতো আৰু আজিকালি চবেই জানে, এইবিলাক কৰিব, চাব ভিডিঅ'বিলাক, ছাবস্ক্ৰাইব কৰক। এইবিলাক ক'ব দৰকাৰে নাই, ৰাইজে নিজে কৰে, হয়নে? ৰাইজে আজিকালি স্মাৰ্ট হৈ গৈছে। বহুত বহুত শুভেচ্ছা থাকিল আৰু ধন্যবাদ মোক ফুলাম গামোচা এখন উপহাৰ দিয়াৰ বাবে। বিহুৰ বতৰ তাতে আৰু আপোনালোকক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰো বিৰাট এইকেইদিন ব্যস্ততা, ফাংচন কৰি আছোঁ ৰাইজৰ মাজত। বছৰৰ ভিতৰত এই মাহে সুবিধা পাওঁ যাবৰ কাৰণে, তো গ'লোঁ। আৰু আছে ফাংচন, বাইদেৱে ক'লে আৰু আমাক এটা ভাইটি আছে, লগ ধৰিব খুজি আছে, বিৰাট ইচ্ছা বুলি কিনে লৈ আহা বুলি কিনে ক'লোঁ। তথাপিও অলপমান দেৰি ৰখালোঁ বাৰু। আমিও মানে কি ক'ম আৰু, ক'ৰবাত গ'লে এনেকৈ কেতিয়াবা ৰখিব লগা হৈ যায় না ভাইটি। এইবিলাক এটা ইমতিহান আৰু ধেমালি কৰিলোঁ দেই। বাকী ধন্যবাদ।